নমস্কাৰ আজি আমি ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ ওপৰত কিছু আলোচনা কৰিবলৈ প্ৰয়াস কৰিম তো মৌলিক অধিকাৰ বুলি ক'লে আমি আমাৰ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য কৰিছে তো ইয়াৰে ভিতৰত যদি আমি চাবলৈ যাওঁ মৌলিক অধিকাৰসমূহ সংবিধানৰ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত সন্নিৱিষ্ট কৰা হৈছে আৰু সংবিধানৰ তৃতীয় অংশত বা তৃতীয় ভাগত মৌলিক অধিকাৰসমূহ আছে সংবিধানৰ তৃতীয় ভাগত থকা এই মৌলিক অধিকাৰসমূহ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে বিস্তাৰিত হৈ আছে দেখা যায় মৌলিক অধিকাৰৰ ওপৰত যথেষ্ট কোৱেশ্চন কৰা হয় প্ৰতিটো পৰীক্ষাতে এটা বা দুটা কোৱেশ্চন মৌলিক অধিকাৰৰ ওপৰত সংযোজন কৰা হয় আমি আজি কিছু জানিবলৈ প্ৰয়াস কৰিম এই মৌলিক অধিকাৰ 6 প্ৰকাৰৰনো কি কি আৰু কোনটো অনুচ্ছেদত কি মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে নাগৰিকে উপভোগ কৰা 6 প্ৰকাৰৰ যি মৌলিক অধিকাৰ আছে তাৰে ভিতৰত প্ৰথম অধিকাৰটোৰ নাম হৈছে সমতাৰ অধিকাৰ যাক আমি ৰাইট টু ইকুৱেলিটি বুলি কওঁ তো ৰাইট টু ইকুৱেলিটি অনুচ্ছেদ 14 ৰ পৰা অৰ্থাৎ আৰ্টিকল 14 ৰ পৰা 18 লৈকে বিস্তাৰিত হৈ আছে 14 মানে কি সমতাৰ অধিকাৰ হৈছে কি সকলো ভাৰতীয় নাগৰিকৰ কাৰণে সমান সুবিধা বা সমান অধিকাৰ প্ৰাপ্ত কৰা এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়া হলে আমাৰ কোৱেশ্চন হ'ব পাৰে যে রাইট টু ইকুৱেলিটি কিমানৰ পৰা আছে অৰ্থাৎ সমতাৰ অধিকাৰ কিমান অনুচ্ছেদৰ পৰা কিমানলৈকে আছে আমি এনসাৰটো দিব পাৰিম তেতিয়া 14 ৰ পৰা 18 লৈকে বিস্তাৰিত হৈ আছে তো আমি যদি অনুচ্ছেদসমূহ চাবলৈ যাওঁ প্ৰথমটো আছে আমাৰ 14 ৰ পৰা 18 লৈকে 14 টো তো 14 ত কি দিয়া আছে 14 ত দিয়া আছে আইনৰ সমানতা ইকুৱেলিটি বিফৰ ল অৰ্থাৎ ভাৰতীয় আইনৰ ওচৰত প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ আছে কি হৈছে আইনৰ সমানতা আইনৰ দৃষ্টিত আমি প্ৰত্যেকজন ভাৰতীয় নাগৰিকে সমানেই হয় ওকে 15 নং অনুচ্ছেদত কি দিয়া আছে prohibition of discrimination on grounds of religion race caste sex or place of birth অর্থাৎ ধর্ম বর্ণ জাতি লিঙ্গ বা জন্মস্থানৰ ভিত্তিত যেটো বৈষম্যতা সেই বৈষম্যতাটো নিষিদ্ধ কৰা সেই ধৰ্ম বৰ্ণ জাতি লিঙ্গ ভিত্তিত বা জন্মস্থান ভিত্তিক কোনো ধৰণৰ ভাৰতীয় আইনত বৈষম্যতা নাথাকে সকলো ভাৰতীয় আমি যি ধৰ্মৰে নহও যি বৰ্ণৰে নহও বা যি জাতিয়ে নহও সমান অধিকাৰ আমাৰ আছে এটি হৈছে আৰ্টিকল 15 ওকে আৰ্টিকল 16 চাও আমি ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্স অফ পাব্লিক এমপ্লয়মেন্ট অৰ্থাৎ ৰাজহুৱা যি নিয়োগ বিষয় আছে সেই নিয়োগত যাতে আমি সকলো নাগৰিকে সমান সুবিধা লাভ কৰিব পাৰো হেতু হৈছে আমাৰ আৰ্টিকল 16 আৰ্টিকল 16 ত বৰ্ণিত আছে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে যাতে ৰাজহুৱা নিয়োগ প্ৰাপ্তিৰ সমান সংখ্যক সুবিধা লাভ কৰে আৰ্টিকল 17 দেখা গৈছে এই 17 অনুচ্ছেদটো বহুত কেটা পৰীক্ষা আহি গৈছে এবলিশন অফ আনটাচেবিলিটি অৰ্থাৎ অস্পৃশ্যতা বিলুপ্ত কৰা অস্পৃশ্যতা এটা খুবেই সামাজিক ব্যাধি অস্পৃশ্যতাটো দূৰীকৰণ কৰা হৈছে অনুচ্ছেদ 17 ৰ যোগেদি তো কোৱেশ্চনটো যদি আমাক সুধে যে কোনটো অনুচ্ছেদৰ জৰিয়তে অস্পৃশ্যতা বিলুপ্ত কৰা হৈছে তো আহিব আৰ্টিকল 17 সংবিধানৰ 17 নং আৰ্টিকলৰ জৰিয়তে অস্পৃশ্যতাটো বিলুপ্ত সাধন কৰা হৈছে আৰ্টিকল 18 আছে উপাধিৰ বিলুপ্তকৰণ বা এবলিশন অফ টাইটেলস অৰ্থাৎ ভাৰতীয় নাগৰিক এজনে কেৱল ভাৰতীয় উপাধি গ্ৰহণ কৰিব পাৰিব তেওঁ কেতিয়াও বিদেশৰ যিকোনো উপাধি অন্য দেশৰ ইংলেণ্ড সুইজাৰলেণ্ড আন যিকোনো দেশৰ উপাধি তেওঁ কেতিয়াও লব নোৱাৰিব তেওঁ নিজৰ উপাধিহে তেওঁ লব পাৰিব বা ভাৰতীয় ভিতৰতে নিজৰ জাতি ধৰ্ম গোষ্ঠী উপাধিহে তেওঁ গ্ৰহণ কৰিব পাৰিব ইচ্ছা কৰিলে তেওঁ নামৰ লগত যিকোনো উপাধি লব নোৱাৰিব তো উপাধি বিলুপ্তকৰণ আছে 18 নং অনুচ্ছেদত অধিকাৰৰ দ্বিতীয়টো হৈছে ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ ভাৰতত বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰে সমান স্বাধীনতা যাতে প্ৰাপ্তি হয় তাৰ কাৰণে স্বাধীনতা অধিকাৰটো ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য স্বাধীনতাৰ অধিকাৰ কিমান নং অনুচ্ছেদৰ পৰা কিমান নং অনুচ্ছেদলৈ আছে উত্তৰ হ'ব স্বাধীনতাৰ অধিকাৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈকে সন্নিৱিষ্ট হৈ আছে তো ৰাইট টু ফ্ৰীডমত আমি কি অনুচ্ছেদ পাওঁ চাওঁ এবাৰ অনুচ্ছেদ 19 protection of certain rights regarding freedom of speech অৰ্থাৎ বাক স্বাধীনতাৰ সন্দৰ্ভত আমি যিবিলাক অধিকাৰ পাওঁ সেই অধিকাৰসমূহ আমাক সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ 19 বাক স্বাধীনতাৰ অধিকাৰটো প্ৰদান কৰে অৰ্থাৎ প্ৰত্যেকজন ভাৰতৰ নাগৰিকৰে সমান সংখ্যক ফ্ৰীডম অফ স্পীচ আছে আমি যিকোনো বিষয়ত নিজৰ মতামত উপস্থাপন কৰিব পাৰো কি আছে protection in respect of conviction for offenses অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সুৰক্ষা অৰ্থাৎ আমি এজন ভাৰতীয় নাগৰিকে অপৰাধ হোৱাৰ পিছত বা দোষী সাব্যস্ত হোৱাৰ পিছত যাতে আমি যিখিনি মৌলিক সুবিধা লাভ কৰো এজন স্বাধীন দেশৰ নাগৰিক হিচাপে যিখিনি সুবিধা লাভ কৰিব পাৰো মানুহ হিচাপে সেইখিনি সুবিধাৰ পৰা যাতে আমাক বঞ্চিত কৰিব নোৱাৰে তাৰে সন্নিৱিষ্ট হৈ আছে অনুচ্ছেদ 20 অনুচ্ছেদ 21 কি আছে protection of life and personal liberty অৰ্থাৎ জীবন আৰু ব্যক্তিগত যিখিনি স্বাধীনতাৰ সেইখিনি যাতে আমাক সদায় সুৰক্ষিত হৈ থাকে সেই সুৰক্ষা প্ৰদান কৰে আমাক অনুচ্ছেদ 21 জীবন আৰু ব্যক্তিগত স্বাধীনতা সম্পৰ্কত কোনটো অনুচ্ছেদত সন্নিৱিষ্ট হৈ আছে উত্তৰ হ'ব আৰ্টিকল 21
ওকে 21ত আৰু এটা সংযোজন কৰা হৈছে নতুনকৈ হেতু হৈছে ৰাইট টু এডুকেশ্যন তো শিক্ষাৰ অধিকাৰটো আমাক ক'ত সন্নিবিষ্ট হৈ আছে বুলি ক'লে আমাৰ উত্তৰটো হ'ব 21A অৰ্থাৎ অনুচ্ছেদ 21 নংৰ এ আমাৰ শিক্ষাৰ অধিকাৰ সন্নিবিষ্ট কৰা হৈছে প্ৰতিজন ভাৰতীয় শিশুৱে যাতে শিক্ষাৰ অধিকাৰ পায় শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় সেই অধিকাৰটো সন্নিবিষ্ট কৰা হৈছে আৰ্টিকল 21A আজিকালি পৰীক্ষাসমূহত এই প্ৰশ্নটো সঘনাই দিয়া দেখা গৈছে ওকে 22 কি আছে আমি চাও protection against arrest and detention in certain cases অর্থাৎ কিছুমান বিশেষ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা যিকোনো ক্ষেত্ৰতে যাতে গ্ৰেপ্তাৰ হ'বলগীয়া নহয় বা আটক কৰিব যাতে আমাক নোৱাৰে তাৰ কাৰণে কিছুমান সুৰক্ষা প্ৰদান কৰিছে সাধাৰণ কিছুমান গোচৰটো আমাক কেতিয়াবা ষড়যন্ত্ৰ কৰি কি কৰা হয় গ্ৰেপ্তাৰ কৰিব বিচৰা হয় বা আটক কৰিব বিচৰা হয় তাৰ কাৰণে আমাক সুৰক্ষা প্ৰদান কৰিছে আৰ্টিকল 22 কি অধিকাৰটো আমি তৃতীয় মৌলিক অধিকাৰটো হৈছে ৰাইট এগেইনষ্ট এক্সপ্লইটেশন অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ এই অধিকাৰটো আৰ্টিকল 23 আৰু 24 আছে ইয়াকো পৰীক্ষা দেখা গৈছে বহুবা পৰীক্ষাত এই প্ৰশ্নটো আহিছে তো আৰ্টিকল 23 কি আছে শোষণৰ বিৰুদ্ধে অধিকাৰৰ প্ৰটেকচন অফ ট্ৰাফিক ইন হিউম্যান বিংস এণ্ড ফৰ্স লেবাৰ অৰ্থাৎ আমাৰ যি মানৱ সৰবৰাহ কাৰ্য আছে আৰু বলপূৰ্বকভাৱে কোনো লোকক শ্ৰমত আমি নিয়োগ কৰো সেইটোৰ পৰা আমাক সুৰক্ষা প্ৰদান কৰে আৰ্টিকল 23 অৰ্থাৎ মানৱ সৰবৰাহ যে আমাৰ বেআইনী আৰু যে কোনো লোকক যে আমি বলপূৰ্বকভাৱে শ্ৰমত নিয়োগ কৰিব নোৱাৰো তাক আমাক সুৰক্ষা প্ৰদান কৰিছে সংবিধানৰ 23 নং অনুচ্ছেদত আৰ্টিকল 24 prohibition of employment of children in factories etc অৰ্থাৎ উদ্যোগ কাৰখানা আদিত যাতে শিশুক নিয়োগ কৰিব নোৱাৰে 18 বছৰ তলৰ কোনো ধৰণৰ শিশুক যাতে ফেক্টৰী বিলাকত যাতে বা ইণ্ডাষ্ট্ৰী বিলাকত যাতে নিয়োগ কৰিব নোৱাৰে তাৰ কাৰণে সুৰক্ষা প্ৰদান কৰিছে আমাক অনুচ্ছেদ 24 অৰ্থাৎ শিশুক ইণ্ডাষ্ট্ৰী বা ফেক্টৰী আদিত নিয়োগ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে আৰ্টিকল 24 যদি আমাক প্ৰশ্ন কৰে কোনটো অনুচ্ছেদৰ অধীনত এজন শিশুক উদ্যোগ বা কাৰখানাত নিয়োগ কৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে তেতিয়া উত্তৰ হ'ব আৰ্টিকল 24 আমাৰ চতুৰ্থ মৌলিক অধিকাৰটো হ'ল ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন অৰ্থাৎ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ভাৰত এখন যেহেতু ধৰ্ম নিৰপেক্ষ দেশ ইয়াতে প্ৰত্যেক ধৰ্মৰে সমান অধিকাৰ আছে আৰু ইয়াৰ বিষয়ে বৰ্ণিত আছে আৰ্টিকল সংবিধানৰ 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদলৈকে অনুচ্ছেদ 25 freedom of conscience and free profession practice and propagation of religion অৰ্থাৎ বিবেকৰ যি স্বাধীনতা আৰু ধৰ্মীয়ভাৱে কাম কৰা যিটো আমাৰ পেছাৰ সেইটো যাতে আমি মুক্তভাৱে কৰিব পাৰো আৰু তাক যাতে প্ৰসাৰ কৰিব পাৰো নিজৰ মতে তাক যাতে আমি বিস্তাৰিত কৰিব পাৰো নিজৰ মতে যাতে আমি ধৰ্মীয়টোক আমি উপাসনা কৰিব পাৰো আমাৰ বিবেকে যি কয় তাক লৈ যাতে আমি ধৰ্ম উপাসনা কৰিব পাৰো সেই স্বাধীনতাটো প্ৰদান কৰিছে ভাৰতীয় সংবিধানত আৰ্টিকল 25 26 কি আছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ অৰ্থাৎ কি ধৰ্মীয় কামকাজ যিবিলাক আছে সেইবিলাক যাতে আমি নিজৰ মতে পৰিচালনা কৰিব পাৰো তাত যাতে আনে হস্তক্ষেপ কৰিব নোৱাৰে তাৰ সম্বন্ধে আমাক বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে আৰ্টিকল 26 ত আৰ্টিকল 26 আমাক সুবিধা দিয়ে এজন ভাৰতীয় নাগৰিক হিচাপে আমি ধৰ্মীয় কামকাজ আমি পৰিচালনা কৰা মুকলি স্বাধীনতা লাভ কৰো Article 27 says freedom as to payment of taxes for promotion of any particular religion. অর্থাৎ আমি কোনো বিশেষ ধৰ্ম প্ৰচাৰৰ বাবে যি কৰ আদায় দিব লাগে সেইটো ক্ষেত্ৰত আমাক স্বাধীনতা প্ৰদান কৰিছে কোনে 27 আৰ্টিকলে অৰ্থাৎ ভাৰতীয় যিকোনো ধৰ্ম মানুহে নিজৰ ধৰ্ম প্ৰসাৰ কৰোঁতে কেতিয়াও চৰকাৰক যাতে টেক্স দিবলগীয়া নহয় তাৰ কাৰণে আমাক স্বাধীনতা প্ৰদান কৰিছে ভাৰতীয় সংবিধানে আৰ্টিকল 27 ৰ জৰিয়তে 28 কি আছে freedom as to attendance at religious instruction or religious worship in certain educational institute কিছুমান শিক্ষা অনুষ্ঠানত ধৰ্মীয় শিক্ষা বা ধৰ্মীয় উপাসনা পদ্ধতি প্ৰযোজ্য হয় তো তাত যাতে কোনো বাধা আৰোপ কৰিব নোৱাৰে মুকলিভাৱে যাতে আমি নিজৰ ধৰ্মীয় শিক্ষা ল'ব পাৰো নিজৰ ধৰ্মীয় উপাসনা কৰিব পাৰো তাৰ কাৰণে আমাক আৰ্টিকল 28 এ স্বাধীনতা প্ৰদান কৰিছে তো ধৰ্মীয় শিক্ষা অনুষ্ঠান আৰু ধৰ্মীয় উপাসনাৰ কাৰণে আমাক স্বাধীনতা প্ৰদান কৰিছে অনুচ্ছেদ 28 পঞ্চমটো মৌলিক অধিকাৰ হ'ল কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ অৰ্থাৎ সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ এই অধিকাৰটো বৰ্ণিত কৰা হৈছে 29 আৰু 30 নং অনুচ্ছেদত 29ত কি আছে 29ত আছে protection of interest of minorities অৰ্থাৎ সংখ্যালঘুসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে ক'ত সন্নিবিষ্ট হৈ আছে অনুচ্ছেদ 29ত ইয়াৰে ভিতৰত যিসকল সংখ্যালঘু লোক আছে এই সংখ্যালঘু লোকসকলে যাতে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ কাৰণে অনুচ্ছেদ 29 এ সুৰক্ষা প্ৰদান কৰিছে ওকে 30 Article 30 right of minorities to establish and administer educational institution অৰ্থাৎ সংখ্যালঘুৰ শিক্ষানুষ্ঠান স্থাপনৰ পৰিচালনাৰ বাবে অধিকাৰ প্ৰদান কৰা অৰ্থাৎ সংখ্যালঘুসকলে যাতে নিজৰ ইচ্ছা অনুসাৰে শিক্ষানুষ্ঠান গঢ় দিব পাৰে আৰু তাক পৰিচালনা কৰিব পাৰে তাৰ কাৰণে সংবিধানৰ 30 নং অনুচ্ছেদত সুৰক্ষা প্ৰদান কৰা হৈছে 30 পিছত আমাৰ আহিব লাগিছিল 31 আহিব লাগিছিল ৰাইট টু প্ৰপাৰ্টি
কিন্তু ৰাইট টু প্ৰপাৰ্টিটো ৰিপিল কৰা হৈছে অৰ্থাৎ ইয়াক বাতিল কৰা হৈছে 31 নংটোক বাতিল কৰা হৈছে আৰু ই বৰ্তমান ন্যায়িক অধিকাৰ হিচাপে আছে আৰ্টিকল 301 ৰাইট টু প্ৰপাৰ্টিক বৰ্তমান লিগেল ৰাইট হিচাপে সন্নিবিষ্ট কৰা হৈছে অধিকাৰ তালিকাৰ পৰা ৰাইট টু প্ৰপাৰ্টিক বাদ দিয়া হৈছে গতিকে মৌলিক অধিকাৰৰ সংখ্যা বৰ্তমান আমাৰ হলগৈ 6টা কিন্তু আৰম্ভণিতে 7টা আছিল ওকে আৰ্টিকল 6 ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰটো আমাক সন্নিবিষ্ট কৰা হৈছে অনুচ্ছেদ 32 পৰা 35 লৈকে আৰু ই হৈছে এটা শক্তিশালী মৌলিক অধিকাৰ কাৰণ অনুচ্ছেদ যদি 32 টো আমি চাবলৈ যাওঁ ইয়াত লিখা আছে ইট ইজ ফৰ এনফোৰ্সমেন্ট অফ ৰাইটস কনফাৰ্ড বাই দিস পাৰ্ট অৰ্থাৎ আমাক সংবিধানৰ যিসমূহ অধিকাৰ দিয়া আছে সেই অধিকাৰসমূহ অৱগত কৰাৰ কাৰণে যি প্ৰতিকাৰৰ বিধান আছে সেই বিধান আমাক প্ৰদান কৰিছে অনুচ্ছেদ 32 অৰ্থাৎ আমি যিকেইটা আমি মৌলিক অধিকাৰ পাইছো এই মৌলিক অধিকাৰসমূহ যে আমাৰ কাৰণে প্ৰযোজ্য কৰিব লাগে বলবৎ কৰিব লাগে কাৰ্যকৰী কৰিব লাগে তাৰ ব্যৱস্থা আছে অনুচ্ছেদ 32ত এই 32ৰ জৰিয়তে আমি আমাৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত হৈ থকা দেখিবলৈ পাওঁ আৰু সেই কাৰণে সংবিধান খচৰা সমিতিৰ অধ্যক্ষ তথা সংবিধান প্ৰণেতা ডক্টৰ বি.আৰ. আম্বেদকাৰে 32 নং অনুচ্ছেদক ভাৰতীয় সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কৈছিল বা ভাৰতীয় সংবিধানৰ আত্মা বুলি অভিহিত কৰিছিল কোৱেশ্চন হয় কিন্তু যে ভাৰতীয় সংবিধানৰ আত্মা বুলি কোনটো অনুচ্ছেদক কোৱা হয় তেতিয়া হ'ব অনুচ্ছেদ 32 কাৰণ ইয়াৰ জৰিয়তে ভাৰতীয় সংবিধানৰ আমাৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত হৈ থাকে 33 power of parliament to modify the rights conferred by this part in their application to forces etc. অর্থাৎ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এই অংশই যিসমূহ আমাক অধিকাৰ প্ৰদান কৰিছে তাক আমাক সংসদৰ দ্বাৰা সংশোধন কৰিব পাৰি সংসদক সেই অধিকাৰ প্ৰদান কৰা হৈছে যাতে সময় সময় এই অধিকাৰসমূহ আমি কি কৰিব পাৰো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি সংশোধন কৰিব পাৰো অনুচ্ছেদ 34 restrictions on rights conferred by this part while martial law is in force in any area অর্থাৎ আমাৰ যদি সামৰিক আইন মাৰ্শিয়েল ল সামৰিক আইন যদি বলবৎ হৈ থাকে তেতিয়া হলে আংশিকভাৱে বাধা প্ৰদান কৰা হয় legislation to give effect to the provisions of this part অৰ্থাৎ আমাক এই অংশৰ যিসমূহ বিধান আছে সেই বিধানসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰা হয় 35ত কি দিয়া আছে আমাক অনুচ্ছেদ 35ত দিয়া আছে যিসমূহ বিধান প্ৰস্তুত কৰা হৈছে তাক যাতে আমি সেই বিধানসমূহ যাতে কাৰ্যকৰী কৰিবৰ কাৰণে আইন তৈয়াৰ কৰিব পাৰো তাৰ কাৰণে অনুচ্ছেদ 35 আমাক সুৰক্ষা প্ৰদান কৰিছে ওকে আগন্তুক ভিডিঅ'ত আমি অতি সোনকালে আপোনালোকৰ বাবে এই মৌলিক অধিকাৰৰ ওপৰত MCQ সমূহ আনিবলৈ প্ৰয়াস কৰিম